ধীরে ধীরে হারাই যায় হাবেলির রোদালি ধীরে ধীরে হারাই যায় হাবেলির রোদালি ইকো পাৰ্কত পানী আহি আছে আৰু মোৰ লগৰ টিকট কাটিব লাগে এজনৰ টিকট কাটিলে 20 টকা লয় আৰু সৰু ল'ৰাৰ কাৰণে 10 টকা লয় এয়া পানী চিকা পানী বহুত ডাঙৰ এৰিয়া ইকো পাৰ্কটো হয় এয়া দেখা পাইছে ইকো পাৰ্কটো গোটেইখিনি দেখাম চাই থাকক ইকো পাৰ্ক এইখন বহুত ডাঙৰ পাহাৰ হয় আৰু ওপৰত এইটো ইকো পাৰ্ক কৰিছে সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু বেছি ভাল সৰু ল'ৰা ছোৱালী আহিলে আৰু ওপৰত আছোঁ আৰু তলত দেখি মই পাহাৰখনৰ গোটেইটো দেখাম আমি কিমান ওপৰত আছোঁ পাহাৰখন আমি পাহাৰৰ ওপৰত আছোঁ এইখন পাহাৰ কিমান তলত আছে কিমান ঘৰবিলাক চাই লওঁ ঘৰবিলাক তলত আছে ঘৰবিলাক কিমান ফুট তলত মানে ভাবিব নোৱাৰি এয়া পানী আহি আছে এই পানী মানে এই পাহাৰৰ ওপৰৰ পৰা পানী বৈ আছে এয়া দেখা হৈছে শ্বিলঙৰ ইকো পাৰ্ক পাহাৰৰ ওপৰত কিবা কিবি কৰিব লগা আছে কিন্তু আমি আৰু সিমান দূৰ নাজানো গতিকে আপোনালোকে পাছলৈকে কিজানি আৰু বেলেগো দেখা পাব পাৰে আহিব নাপাৰিব এয়ামান মস্তি জেগা বঢ়িয়া লাগে কিন্তু দূৰ হয় আমাৰ নলবাৰীৰ পৰা ইয়ালৈ আহিব বহুত দূৰ হয় আমি হন্তুল বুলি মাতো কিন্তু ইয়াৰ নাম নাৰায়ণ দাস বতাহটো যিটো বতাহ আহি আছে ইমান ধুনীয়া বতাহ আহি আছে ইমান ধুনীয়া বতাহ আহি আছে আচৰিত মানে বহুত ভাল লাগে ধুনীয়া লাগে ধুনীয়া আপোনাৰ ধুনীয়া পইচা খৰচা হয় কিন্তু একে আহিলে মানে গাড়ীৰ ক্ষেত্ৰত পইচা খৰচা হয় কিন্তু বাকী একো প্ৰব্লেম নাই আপোনাৰ পৰিয়ালটো লৈ আহিব পাৰে ধুনীয়াকৈ ইকো পাৰ্কত আপোনালোকে কি বুলি কয় এনজয় কৰিব পাৰে আমিতো বনভোজ খালো আৰু আমি বনভোজ খাব আহিছোঁ চালো আৰু ইকো পাৰ্কখন কেনেকুৱা লাগে আৰু মানে এই সিহঁতে মুখ দি আছে কেনেকুৱা মানে চাইছে আৰু আমি তাতলৈ যাম মানে পানীখিনি কেনেকুৱা আমি চাই ল'ম পানীখিনি মানুহ কয় শ্বিলঙত বোলে মানুহ কয় বহুত ঠাণ্ডা আৰু বৰফ পৰে এতিয়া আমি দেখা পাইছে আপোনালোকে এতিয়া মিনিমাম আপোনাৰ 10:30 বাজিছে ৰাতিপুৱা 10:30 বাজিছে গতিকে বাৰিষাহে এইটো আপোনাৰ একে ভৰ্তি হয় কিন্তু এনেই জেনেৰেলি পানী আহি আছে অলপ অলপকৈ পানী আহি আছে এয়া দেখা পাইছে ইকো পাৰ্কক আহিব পাৰে ইকো পাৰ্ক কিন্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু বেছি ভাল এজনটোৱে মানে প'জ দিছে ফটো ধুনীয়াকৈ হয় না জন্তু প'জ দিছা ন বঢ়িয়া এয়া দেখিছে না কিমান তল কিমান ফুট তল শ্বিলঙত এইটো আপোনাৰ ইকো পাৰ্ক এইটো হ'ল ইমান গোটেই এৰিয়াটো আপোনাৰ পাহাৰৰ ওপৰতে ইকো পাৰ্ক শ্বিলঙৰ চেৰাপুঞ্জী ইকো পাৰ্কৰ ইয়াৰ নিজৰা শেষত দেখা পাইছে এচেঞ্চৰ মাতলে আছে আপোনাৰ এই নিজৰাটো দেখা পাইছে আৰু সেইখন আপোনাৰ পাহাৰৰ সেইফালে আপোনাৰ বাংলাদেশ এয়া শ্বিলঙৰ মেঘালয় ইকো পাৰ্ক ইয়াতে আপোনাৰ এই পাৰ্কখনত ধুনীয়াকৈ মানে পৰিৱেশ কোনফালে চাই আপুনি কোনফালে মানে ধুনীয়া আৰু বহুত ধুনীয়া আপোনাৰ পৰিৱেশ আপোনালোকে আহক ইকো পাৰ্কৰ আপোনালোকে আমোজ লওক মেঘালয় অনুষ্ঠিত আপোনাৰ এই ইকো পাৰ্কখন আৰু যিবিলাক আমি য'ত গৈ আছোঁ ইমানে চাফ চিকুণ বহুত ধুনীয়া চাফ চিকুণ ডাষ্টবিন প্ৰতিটো বস্তুতে ডাষ্টবিন লগা আছে তাই ডাষ্টবিনত ব্যৱহাৰ কৰে যিবিলাক বেয়া বস্তু সেইবিলাক ডাষ্টবিনত ব্যৱহাৰ কৰিব দিয়ে আপোনালোকে দেখা পাইছে ডাঙৰ ডাষ্টবিন বহুত সুন্দৰকৈ ৰাখিছে আৰু বহুত চাফ চিকুণ দেখা পাইছে পঠাৰ মাংস আৰু এই ব্ৰইলাৰ ভাজা আমাৰ এতিয়া ব্ৰেকফাষ্টৰ কাৰণে আমাৰ ব্ৰইলাৰ ভাজা এয়া বগাই ৰান্ধি আছে এও ৰান্ধি আছে
বাজা দেখা আপনাদের বুঝাতে লাগে নাকি কেনে সব রাজনীতি হরিয়ালি জাহাকে বাগান করে ধনী ঘর বানাই রহা তুমি নীরে মুখো গাছে টু মৌচুমী কেভ বলক আমি এই ভিতৰত সোমাব লাগে মোটামুটি আমার সলমানৰ পৰা কয়টি মানুহ যাব লাগিব আমি এই সুৰংগৰ মাজেদি যাম আমি সুৰংগৰ মাজেদি যাই আছো যদি আগলৈ চাই যাব বিৰাট ডাঙৰ পাহাৰ দেখা পাইছে মানে আচৰিত মানে সিহঁতি ভালকে যাব নোৱাৰিয়ে ভালকে নোৱাৰি একেবাৰে সিহঁতি আমি সেই হলি হলি আহিব লগা হৈছে আৰু কেতিয়াবা মানে পেট ফালা খাই দিও আহিব লগা হৈছে তথাপিও আমি আহি আছো চৰ কাৰণে আহি আছো আৰু আপোনালোকক দেখাৰ কাৰণে আহি আছো মানে আচৰিত পাহাৰৰ তলত সুৰংগ এটা হয় এইটো এইটো কোনো বনা নহয় এইটো নিজে নিজে হয় ভগৱানৰ সৃষ্টি এইটো মানে মানুহ বনা নহয় এয়া দেখা পাইছে এইবিলাক মানুহ বনা নহয় এইবিলাক মানুহ বনা নহয় নিজে নিজে এটা সুৰংগ এতিয়া আমি মুখৰ পাইছোঁ এই আহি 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 আমি তাৰ মুখৰ পাইছোঁ এয়া দেখা পাইছে পালোঁ কিবা কৰি ওলালোঁ এয়া ওলালোঁ সকল হয় পাহাৰ বস্তি হৈছে বোলে